মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' দিব পৰা নাই, সেইটো কাৰণে আজি ভাবিলোঁ ব্লগ এটাকে বনাওঁ। এনেই মানে মোৰ ব্লগ বনোৱা অভ্যাস নাই, মানে লাজ লাগে ব্লগ বনাবলৈ। মানে এনেই ভিডিঅ' বনাব পাৰোঁ, খালি এনেকৈ মোবাইল ধৰি মানে কথা ক'বলৈ লাজ লাগে। আজি মই মানে মুখত ইয়াৰ ফুৰিপাতে বহি আছোঁ, মুখত মানে কিবা এটা লগাইছোঁ। কিবা মানে বেলেগ একো নাই দেই, এই মানে হালধি অকণ, তাৰপাছত আৰু নাৰিকল তেল, হালধিয়ে নাৰিকল তেল অকণমান মিক্স কৰি পেলাই এনেই লগাইছোঁ। গুটি দিছে নাই মুখত। আমাৰ যেনিবা ছোৱালীবোৰৰ এটাই প্ৰব্লেম, ক'বলৈ যোৱা আগদিনা বেলেগ কিবা হওক নহওক এই মুখত এইকেইটা আহিবই আৰু। এতিয়া মানে ভণ্টিলৈ ৰখি আছোঁ আৰু ভণ্টি আহিলে গাটো ধুম। ভণ্টি আহিলে গা ধোৱা মেইন কাৰণ একো নাই, মানে চুলি কোচা ষ্ট্ৰেট কৰিলোঁ, এনেকুৱা বিপদে হোপা চপাই ল'লোঁ। ষ্ট্ৰেট কৰিব দিনাখন বা না ভালকৈ শুব পাৰিছোঁ, না ভালকৈ খাব পাৰিছোঁ, না গা ধুব পাৰিছোঁ। এতিয়া মানে তাই আহি চুলি কোচা দাঙি দিব লাগিব, তেতিয়াহে মানে মই গাটো ধুব পাৰিম। কি যে বিপদে হোপা চপাই ল'লোঁ কৈছোঁ নহয়। মই এনেকুৱা বুলি জনাহেঁতেন মানে নকৰিলোহেঁতেন। এনেই আৰু ওচৰ ছোৱালীজনীয়ে কৰিলে, তাইকে দেখি তাই ক'লে কওঁ মই এনেই ফূৰ্তিতে কৰিলোঁ। এতিয়া পাইছোঁ আইও ডিঙি এটা চাইড বিষ হৈ গৈছেগৈ, শুব নোৱাৰি, ওখ গাও থৈছোঁ। আইও কি ক'ম আৰু, মুঠতে হাওলিব নোৱাৰি, চুলি ক'ৰবাত লাগে বুলি একদম ফিট হৈ থাকিব লাগে। আই এখন নোৱাৰোঁ দেই মই কৰি থাকিব। তেতিয়া ৰখি আছোঁ, গা চা ধোৱা অশান্তি হৈ গৈছে। ভণ্টি আহিব, ভণ্টি আহিলে গা ধুম, চুলি দাঙি দিব। এইখন বিপদাই, আপোনালোকে নকৰিব দেই, এখন আপদহে হয় এইখন। তিতিবও নোৱাৰি নহয় আকৌ কেইদিনমানলৈ। এই কি বিপদ আৰু এখন, মই কৈছোঁ নহয় বৰ অশান্তি বিপদ। ভণ্টি আহিছে নি বাৰু? মানে এইখন কেলৈ সানি আছোঁ গম পাই নাই? আজি মানে পূজা চাবলৈ যাম ভাবিছোঁ। অকণমান ভালেই হৈ যাওঁ, বেলেগে এইবোৰ কিবা ফেচিয়েল নে কি কৰিছে, আমাৰ বাৰু সেইবোৰ সোমায়ে পোৱা নাই। যি আৰু এইকেইডাল ঠিক কৰিবলৈকে বিউটি পাৰ্লাৰলৈ গ'লোঁ। লাইও মই নিজে থ্ৰেডিং কৰোঁ বিলেতে, এইবোৰ এনেই 30 টকা দিয়াতকৈ হয়নে বাৰু, নিজে থ্ৰেডিং কৰোঁ। আজি বোলো পূজালৈ যাওঁ, সেইটো কাৰণে বোলো বেলেগে ফেচিয়েল কৰিছে, এইবোৰ কিবা গ'ল্ড ফেচিয়েল নে এইবোৰ কিবা গ'ল্ড ফেচিয়েল নে কি ফেচিয়েল কৰিছে, আমি বোলো বাদ দিয়া, আমি এনেকৈয়ে ধুনীয়া। চালোঁ কোনোবাই নাচালোঁ নাই মানে, সেইটো কাৰণে অলপ সানি লৈছোঁ মুখত। এইজনী নাহিবই নেকি আজি। এয়া আহি পালেহি দিছে নাই, এইজনী নোলায় মানে, অকণমান আন্ধাৰ, মোৰ কেমেৰাটো বেয়া মানে। এতিয়া বাৰু অকণমান বগা লাগিছে নি? এনেও বগাব, আমি জন্মগতে বগা। এই মানে এতিয়া আহিছে আৰু মোৰ মানে চুলি কোচা থৈ দিব, মই মানে গা ধুম। এতিয়া মানে মই নিবহিলোঁ মানে গা ধুবলৈও মই নিবহিলোঁ মানে এতিয়া। বাৰু গা চা ধুওঁ, আপোনালোকে চাই থাকিব। পূজা চাবলৈ যাম, দেখাম আপোনালোকক। আৰু যেতিয়া নাযাম পিছতেহে যাম, আপোনালোকে চাই থাকিব। এনেই ব্লগ দিয়া মোৰ অভ্যাস নাই আৰু। এতিয়া হাউতকৈ দি দিছোঁ এইজনী আৰু আমাৰ ঘৰ সৰুজনী, এই চুলি ধৰিবলৈ আহিছে মানে মোৰ হয়নে লাজ কৰে মানে, মোৰ আগতে লাজেই কৰিছিলোঁ। এতিয়া নহয়, আমাক মানে ওচৰৰ ভাইটি এটা থ'বলৈ যোৱা কথা আছিলে, সি মানে বোলে আহিলে নেকি, মই গায়ে ধোৱা নাই। এনেকুৱা গালি পাৰিব মোক সদায় দেই। আৰু এতিয়া বাই দেই আপোনালোকক। মই মানে গাটো ধুই লওঁ পিটিককৈ, তাহা আকৌ ষ্টাইল কৰি আপোনালোকক দেখাম আৰু ৰাতিকৈ যাম পূজালৈ চাব দেই। এনেই ব্লগ বনোৱা মোৰ অভ্যাস নাই, মানে কমেডি ভিডিঅ' বনাই থকা নাই ছোৱালীজনীয়ে, মানে কথাবোৰ তেনেকৈ ওলাই যায়। চব বেয়া চেয়া নাপাব, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব আৰু। আমি মানে পূজা চাবলৈ ঘৰৰ পৰা নাযাওঁ, আমাৰ ঘৰৰ পৰা মানে এই ৰাস্তাটো বেয়া যে, এই ৰাস্তা মানে ৰাতি যাবলৈ অলপ প্ৰব্লেম হয়। সেইটো কাৰণে মানে আমি মাহী ঘৰত যামগৈ, মাহী ঘৰৰ পৰা মানে পূজা চাবলৈ যামগৈ। এয়া মই ওলাই মেলি আহিলোঁ আৰু এইজনী আৰু ওলাবলৈ আছেই। এইবোৰ মানে মোৰ মতা কালো যে এইবোৰ মানে ওলাবলৈ বেছি টাইম নালাগে আৰু। এনেই চুলি কোচা পকাব, তাৰপিছত জিন্স এটা পিন্ধিব, টপ এটা পিন্ধিব, হৈ যাব। মই ওলালোঁ মেলিলোঁ, গা পা ধুই মেলি, তাৰপিছত এতিয়া গৈ থাকোঁ। ৰাতিকৈ আপোনালোকক দেখাম ক'লৈ যাম। আপোনালোকে পূজা ক'ত চালে জনাব। ময়ো আৰু এনেই আৰু থুলমূলকৈ দেই, ৰাইজৰ লগতে পূজা বুলি মানে বেলেগ একো নাই। বাই নহয় দেই, বাই নহয় ৰাইজৰ লগতে পূজাটো চাওঁগৈ আৰু, এনেই নগ'লে নহয় কাৰণে। বাকী ভিডিঅ' দিব পৰা নাই, মোৰ মানে পৰীক্ষা পাইছেহি, তাতে মোৰ অলপ মানে ভিডিঅ' বনাবলৈ লগো নাই মানে। আমাৰ সিহঁতি নবনাই দেখিছে আৰু, সিহঁতি মানে নোৱাৰে। মই মানে ছোৱালী এজনীৰ ওচৰলৈ যাব লাগে আৰু, এই পৰীক্ষা পালেহি যে, সেইটো কাৰণে অলপ প্ৰব্লেমো হৈছে মানে ভিডিঅ'টো বনোৱা। সেইটো কাৰণে পৰীক্ষা পাছতে বনাম, আপোনালোকে চাব। মই এনেকৈ আজি ব্লগে দিছোঁ আৰু। আকৌ বহুত দিন মই এতিয়া মানে গধূলি হ'ল, আমি পূজালৈ যাবলৈ ওলাইছোঁ আৰু। আমি মানে বাকীখিনি গ'ল দেই, মইহে যোৱা নাই। মই এতিয়া যাম আৰু মানে, এতিয়া ওলাইছোঁ। এয়া সাজি কাচি উলিয়ালোঁ আৰু
নতুন কাপোৰ চাপোৰ পিন্ধি কেনেকুৱা লাগিছে ক'ব হা মানে নিজকে নিজে ধুনীয়া নেদেখি যে সেইটো কাৰণে এই অথনি যে মুখৰ গুটি ঠিক কৰিছিলোঁ নাই নগ'লে দেখিছেনে এতিয়া একদম ধূৰ বতৰা জিলিকি আছে মুখখনত মানে আমি মাহী ঘৰলৈ আহিছিলোঁ মাহী ঘৰৰ পৰা পূজা চাবলৈ যাম বুলি আহিছিলোঁ বাকী ভণ্টিহঁত গ'ল মই থাকি গ'লোঁ এতিয়া মই ওলাইছোঁ আৰু যাবলৈ বাকী আজি আমি যাম আমগুৰিত পূজা চামগৈ